কিয় অধ্যক্ষ মহোদয় কিয় ৰূপ সদায়লৈকে থাকিব পাৰে এজনী সেইদিনাখনে এজন মাতৃৰ পুতেকৰ বিবাহ গ'ল সেই মাতৃগৰাকী কিমান 60 বছৰীয়া হোৱা এইটো 60 বছৰতকৈ কম হোৱা এইটো তেখেতৰ কিমান ধুনীয়া ক্ৰিকেটৰ ভগৱান বুলি কোৱা হৈছে শচীন তেণ্ডুলকাৰ তেওঁ আচলতে ইমান ৰূপৰ অধিকাৰী নহয় কিন্তু তেওঁ আজি কিয় ক্ৰিকেটৰ ভগৱান বুলি আখ্যা দিয়া হৈছে মানুহ ধুনীয়া হ'লে যে বিখ্যাত হ'ব তাৰ কি প্ৰমাণ আছে মানুহ গুণৰ জৰিয়তে বিখ্যাত আছে এইখন পৃথিৱীত মহাত্মা গান্ধী হিমা দাস লাভলীনা নেলছন মেণ্ডেলা আদি ৰূপৰ অধিকাৰী বাকীনা গুণৰ অধিকাৰী নমস্কাৰ আজি আমাৰ বিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সভাপতি শ্ৰীযুত কেশৱচন্দ্ৰ ডেকা ছাৰক অধ্যক্ষৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ নমস্কাৰ আজিৰ বিষয়বস্তু হ'ল সদনৰ মতে বৰ্তমান সময়ত গুণতকৈ সৌন্দৰ্যৰ মূল্য বেছি গতিকে সাম্প্ৰতিক পৰিস্থিতিত আচলতে এইটো বিষয় আচলতে আমি সঁচাকৈ মানে ভাল তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু গতিকে মই বেছি দেৰি নকৰি আমাৰ সপক্ষে যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আচলতে এই বক্তব্য ৰাখিবৰ কাৰণে মই আহ্বান জনালোঁ অধ্যক্ষ মহোদয় আজি সদনৰ মতে বিষয়টো হৈছে বৰ্তমান পৃথিৱীত গুণতকৈ সৌন্দৰ্যৰ মূল্য বেছি আৰু ইয়াৰ মই সপক্ষে ক'বলৈ ওলাইছোঁ আজি আমি এখন এনেকুৱা সমাজত বাস কৰি আছোঁ যিখন সমাজত আমাৰ সমাজখনত এজন ব্যক্তিৰ ব্যক্তিত্বৰ গুণক লৈ নহয় তেওঁৰ ৰূপক লৈ জোখা হৈ আছে আমি এনেকুৱা এখন সমাজ আজি গঢ়ি তুলিছোঁ যিখন সমাজত আমি আজি গুণৰ কাৰণে তাৰ লগতে ৰূপৰ কাৰণেও আমি এজন ব্যক্তিক পুৰস্কৃত কৰিছোঁ আমি অধিক ৰূপৱতী হ'বলৈ যে প্লাষ্টিক চাৰ্জাৰী বা আদি কৰি আজি বিভিন্ন আমাৰ চাৰ্জাৰী আজি আছে সেইসকলৰ আমাৰতো প্ৰায়ভাগ বন্ধ হৈ যাব লাগিছিল ন কিন্তু বন্ধ হৈ যোৱাৰ কাৰণে আজি বাঢ়িহে গৈছে আজি আমাৰ যি বিউটি ব্ৰেণ্ড বা গ্ল'বেল বিউটি ইণ্ডাষ্ট্ৰী তেওঁলোক এই 2025 চনত $800 বিলিয়ন হ'বলৈ গৈ আছে যদি আমাৰ সমাজত গুণক অধিক গুৰুত্ব দি থকা হৈছে তেনে 800 বিলিয়নতকৈ কম থাকিব লাগিছে কেনেকৈ ইমান বাঢ়ি গ'ল আমি শুনিলোঁ আচলতে এতিয়া আমি বিপক্ষৰ ফালৰ পৰা মানুহ মানে আমাৰ বাৰ্বী ডেকাই বিপক্ষে ক'ব আচলতে অধ্যক্ষ মহোদয় মোৰ আগৰ তাৰ্কিকজনে কৈছে যে ৰূপক বেছি গুৰুত্ব দিয়া হৈছে কিন্তু আমি দেখিবলৈ পাওঁ যে গুণকে বেছি গুৰুত্ব দিয়া হয় কিয়নো আমাৰ দেশখনৰ মেইন মুৰব্বীজনেই হৈছে দ্ৰৌপদী মুৰ্মু তেওঁৰ হয়তো গুণক লৈ তেওঁ আজি ৰাষ্ট্ৰপতি হৈ আছে তেওঁ কোনো ৰূপক লৈ হোৱা নাই আমাৰ মহাত্মা গান্ধী বা যি মহৎ লোক আছে তেওঁলোকে এই গুণৰ দ্বাৰাহে মহান হৈছে আৰু কোনো ৰূপৰ দ্বাৰা হোৱা নাই মই সপক্ষে দলৰ পৰা ক'ব বিচাৰোঁ যদি দ্ৰৌপদী মুৰ্মুৰ কথা ক'ব বিচৰা যায় তেতিয়াহ'লে দ্ৰৌপদী মুৰ্মুৰ বাৰু কথাটো হয় কিন্তু আমি যদি ইফালে যদি পাশ্চাত্য আৰু পাশ্চাত্য দেশৰ যদি তুলনা চাওঁ আমি বৰ্তমান পাশ্চাত্য দেশত দুখীয়া হিচাপে উপনি আছোঁ কাৰণ কিয় পাশ্চাত্য দেশৰ সকলো ল'ৰা ছোৱালীকে জন্মৰ পৰা ভালদৰে শিক্ষিত কৰাৰ লগতে সৌন্দৰ্যপূৰ্ণ কৰি তোলে আৰু সেই সৌন্দৰ্যৰ দ্বাৰাই সিহঁতে ভালদৰে শিক্ষিত হয় এটা যদি পৰিয়ালত ভালদৰে সৌন্দৰ্যপূৰ্ণ ডিচিপ্লিনেৰে ভালদৰে ৰখা নহয় গুণ সদায় চিৰস্থায়ী হৈ ৰয় সেই সৌন্দৰ্য সদায় চিৰস্থায়ী হৈ থাকিব নোৱাৰে যেনে তেনে ৰুই থৈ দিয়া গছ এডাল যদি ভালদৰে আমি উঠাই আনি যদি খেতিপথাৰ ভালদৰে ৰুওঁ তেতিয়াহ'লে তাতে যদি ভালদৰে সাৰ পানী দি সৌন্দৰ্যপূৰ্ণ কৰি তোলোঁ তাৰে ফলৰ মূল্য বেছি হৈ যাব আৰু মূল্যতকৈও ফলৰ সংখ্যা অধিক হ'বলৈ সক্ষম হ'ব সেই গছডালৰ সেই ফলবিধটো উপকাৰী নহ'বও পাৰে শাক পাচলিৰ ৰূপ নাই কিন্তু সিহঁতৰ গুণ বেছি গুণটো মানুহৰ আমি গুণটো যে আমি মানুহজনক চিনিব পাৰোঁ কিন্তু আমি প্ৰথমতে মানুহজনৰ গুণটো গম নাপাওঁ আমি ৰূপৰ দ্বাৰা আমি মানুহক চিনিব পৰা যায় মানুহজন ভাল নে বেয়া বা মানুহজনৰ কেনেকুৱা পৰিচয় সেইটো আমি গুণৰ দ্বাৰা কেতিয়াবা চিনিব পাৰিম মানুহৰ পিছৰ চৰিত্ৰ হয়তো কুৎসিত হ'ব পাৰে বা তেওঁক আনক ঘৃণা কৰা সেনেকুৱা হ'ব পাৰে ভিতৰ বাহিৰে ৰূপ থাকিলে ভিতৰে গুণ নথকা মানুহৰ কোনো প্ৰয়োজন নাই এই পৃথিৱীখনত আমি সেনেকুৱা চাবলৈ গ'লে ব্যাসদেৱৰ কথা কওঁ ব্যাসদেৱ এগৰাকী কিমান গুণৱান ব্যক্তি আছিল গুণেৰে ভৰা তেখেতে গুণৰ ভঁৰাল থকা এজন ব্যক্তি আছিল কিন্তু তেখেতৰ সেই ৰূপ নথকাৰ বাবে তেখেতে কণা ধৃতৰাষ্ট্ৰ আৰু কুৎসিত পাণ্ডুক জন্ম দিবলৈ সক্ষম হৈছিল আৰু ইহঁতৰ খেতাপৰাৰ দুটি সন্তানৰ বাবে ব্যাসদেৱে বহুত লজ্জিত হ'বলগীয়া হৈছিল ইয়াৰ কি প্ৰমাণ আছে যে তেওঁৰ সেই গুণ নথকাৰ বাবে তেওঁলোকৰ সন্তান দুটিও এনেকুৱা হ'ল
মহাভাৰত পুৰণি ইতিহাস মহাভাৰত সকলোতে এই বিষয়ে লিখা আছে। মই বিচাৰোঁ যে সপক্ষে দলৰ তাৰ্কিকজনে কৈছে যে ব্যাসদেৱৰ কথা, কিন্তু যদি আমি চাওঁ চাণক্যৰ কথা, চাণক্য আছিল ৰাজসভাৰ চন্দ্ৰগুপ্ত ৰাজসভাৰ এজন বিষয়া। তেওঁৰ বিষয়ে যদি আমি পঢ়োঁ তেতিয়া দেখা পাম যে তেওঁৰ সৌন্দৰ্য ইমান নাছিল যদিও তেওঁ গুণৰ কাৰণে তেওঁ আজি ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে জিলিকি আছে। অধ্যক্ষ মহোদয়, তেতিয়াহ'লে মই এনেকৈ চাব গ'লে শিৱসিংহৰ উদাহৰণো দিব পাৰোঁ। শিৱসিংহ ইমান এজন গুণেৰে ভৰা ব্যক্তি, কিন্তু তেখেতে ৰূপক চাইহে ফুলেশ্বৰী দেৱী অৰ্থাৎ তেখেতৰ ৰাজৰাণীক কিয় বিবাহ কৰিছিল? তেখেতে এজনী কেৱল নটিকাহে আছিল। তেখেতে সেই নৃত্যৰ সৌন্দৰ্য আৰু মুখৰ সৌন্দৰ্য চাইহে মানে বিবাহ কৰিছিল। তেওঁলোকৰ মুখৰ সৌন্দৰ্যই নাছিল, তেওঁৰ নিজৰ এটা গুণ আছিল, নিজৰ পাৰদৰ্শিতা আছিল বাবে তেওঁক হয়তো শিৱসিংহই বিয়া কৰাই দিছিল। কিন্তু শিৱসিংহৰ এই ফুলেশ্বৰী দেৱীৰ কোনোতো ৰাজ পৰিয়ালৰ তেজ নাছিল, অথবা নহ'লে বা তাৰ অধ্যক্ষ মহোদয়, মই সপক্ষে তাৰ্কিকজনৰ বিৰুদ্ধে ক'ব বিচাৰোঁ যে বৰ্তমান পৃথিৱীখন চলিবলৈ হ'লে আজিকালি ৰূপৰ কোনো প্ৰয়োজন নহয়। আজিকালি সমাজখন এনেকুৱা হৈছে যে আমি গুণৰ জৰিয়তে আমি সকলোবোৰ সম্ভৱ কৰিব পাৰোঁ। আৰু আজিকালি আমাৰ অসমত দেখাই পোৱা যায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমানবোৰ আমাৰ নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে কিমান পৰীক্ষাবোৰ পাতি থাকে। সেইবোৰ পৰীক্ষাত কোনো ধৰণৰ ৰূপক চোৱা নহয়, সেইবোৰ গুণেৰেহে মানুহে পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে। ৰূপটো হ'ল এটা ভেটি, আৰু সেই গুণটোৰ ভেটিৰ পৰাহে আৰম্ভ হয়। অধ্যক্ষ মহোদয়, তেওঁলোকে গুণৰ লগতে ৰূপৰ লগতে গুণকো সমানে গুৰুত্ব দিয়ে, সেইবাবে তেওঁলোক আগবাঢ়ি গৈছে। কিন্তু মই সেইটো কথা কোৱা নাই, মই কৈছোঁ ৰূপক আগতে সিহঁতে গুৰুত্ব দিছে, মানে ৰূপক সৰুৰ পৰা দিয়াৰ কাৰণেহে সেইটো কথা মই ক'বলৈ ওলাইছোঁ। ৰূপক সৰু অধ্যক্ষ মহোদয়, আমাৰ অসমলৈ চালে লাভলীনা বৰগোহাঁই, হিমা দাস এইবোৰ দেখোন পিছপৰা অঞ্চলৰে ৰূপচাইটো তেওঁলোকক সেই কৰা নাই, তেওঁলোক গুণৰ বাবে বিখ্যাত হৈছে। অধ্যক্ষ মহোদয়, আমাৰ শ্ৰেণীত বা ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীসকল কেৱল কি ৰূপেৰে জোহা যায় নেকি? তেওঁলোকৰ কোনো ৰূপেৰে জোহা নহয়, তেওঁলোকে ভালকৈ পঢ়ি নিজৰ গুণৰ দ্বাৰাহে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। অধ্যক্ষ মহোদয়, মোৰ আগত তাৰ্কিকসকলে কৈছে যে আমাৰ সমাজখনত গুণক চাই পিনে চাকৰি দিয়া হয় বা গুণক চাই পিনে দিয়া হয়, কিন্তু আজি পৃথিৱীত এনেকুৱা বহুতো আমাৰ প্ৰফেশ্যন আছে যিসকলক গুণতকৈ বেছি ৰূপক প্ৰয়োজনীয় হয়। আৰু সেইসকলক চাব গ'লে আমাৰ অভিনয় আদি বিষয়ত আমাৰ গুণটো বেছি আছে। আমাৰ বিশেষ অভিনেতা অভিনেত্ৰীসকলক চালে তেওঁলোক বেছি পঢ়া নহয়, আৰু যিহেতু আমি শিক্ষাটোক আমি গুণত লওঁতে তেওঁলোক বেছি পঢ়ে। তেওঁলোক হাইস্কুল বা আজি যি আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কিছুমানতো সেই পাছো নহয়, তথাপিও তেওঁলোকক আজি আমি জানো বা চিনি পাওঁ তেওঁলোকৰ ৰূপৰ কাৰণে। অধ্যক্ষ মহোদয়, যিহেতু বৰ্তমান আমি চাব যোৱা পৃথিৱীত আমেৰিকা বা ৰাছিয়া এইবোৰ দেশত গুণৰ লগতে ৰূপকো বহুত তুলনা দিয়া হয়। ইয়াত ৰূপক লৈ বহুতো দেখিব পাৰে যে বহুতো মানুহে বহুত খৰচা কৰে। যদি আমি বৰ্তমান যদি অসমতো যদি চাওঁ, এখন বিয়াত আমাৰ কইনা বা দৰাৰ কইনাৰ ক্ষেত্ৰত যদি কওঁ আৰু কইনাৰ ৰূপটো ভাল কৰিবৰ বাবে বহুতো টকা পইচা খৰচ কৰে। যদি যদি চাই আমি যদি হেৰি কৰা যদি কইনাজনীৰ ভিতৰখনে যদি বেয়া, তেতিয়াহ'লে ৰূপৰ কি কাম আছে? আজিকালি অধ্যক্ষ মহোদয়, আজিকালি পৃথিৱীৰ সকলো দেশতে চাব পাৰে যে পাৰ্লাৰ হওক, বিউটি পাৰ্লাৰ, বিভিন্ন প্ৰফেশ্যনেল সেইসমূহত গুণতকৈ ৰূপক বেছি গুৰুত্ব দিয়ে বাবে সেইসমূহত যাই কিনে মানুহে লাখ লাখ টকা খৰচ কৰি নিজকে ধুনীয়া কৰি আনে। অধ্যক্ষ মহোদয়, মই আগতে মৃত্যু হোৱাৰ চিৰ জীৱনলৈ তেওঁৰ সেই গুণ থাকি যাব, কিন্তু ৰূপ নাথাকে। এসময়ত আমি বুঢ়া হ'ম, তেতিয়ালৈ ৰূপ নাথাকিব, কিন্তু গুণ সদায় থাকিব। কিয় অধ্যক্ষ মহোদয়, কিয় ৰূপ সদায়লৈকে থাকিব পাৰে? সেইদিনাখনে এজন মাতৃৰ পুতেকৰ বিবাহ গ'ল, সেই মাতৃগৰাকী কিমান 60 বছৰীয়া হোৱা হেতু 60 বছৰতকৈ কম হোৱা হেতু তেখেতৰ কিমান ধুনীয়া গুণ, কাৰণ তেখেতে ৰূপক বেছি গুৰুত্ব দিয়ে আৰু তেখেতে ৰূপৰ উপৰিও ধুনীয়া পৰিপাটিকৈ থাকে। মহোদয়, সপক্ষে তাৰ্কিকজনে কৈছে যে এগৰাকী মাতৃ অৰুণিমা দত্ত, তেওঁ এসময়ত সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিল তেওঁৰ ৰূপৰ কাৰণে, কিন্তু এতিয়া সেই অৰুণিমা দত্ত কোন আচলতে বহুতে চিনিও নাপাব চাগে, কাৰণ সেই অৰুণিমা দত্ত এসময়তে ভাইৰেল হৈছিল। কিন্তু এতিয়া যদি আমি হিমা দাসক চাওঁ বা লাভলীনা বৰগোহাঁই, তেওঁলোকক যদি চাওঁ, এতিয়া আমি তেওঁলোকক সকলোৱে গোটেই পৃথিৱীবাসীয়ে চিনি পায় বুলি ক'লেও ভুল নহ'ব। আৰু বৰ্তমান আমি যদি আগৰ বৈজ্ঞানিকসকলে চাওঁ, তেওঁলোকো ইমান ৰূপৰ অধিকাৰী নাছিল।
এলবাৰ্ট আইনষ্টাইন যিয়ে বিভিন্ন বস্তু আৱিষ্কাৰ কৰি আমাৰ সমাজলৈ বহুত অৱদান আগবঢ়াই গৈছে। তেওঁলোকৰ গুণ, তেওঁলোকৰ কৃতকাৰ্যতা আজিও সমাজত থাকি গৈছে, কিন্তু তেওঁলোকৰ ৰূপৰ কাৰণে তেওঁলোকে আজি ইমান আমাৰ মাজত চিৰস্থায়ী হ'ব পৰা নাই, একমাত্ৰ গুণৰ কাৰণে। মোৰ আগৰ ট্ৰাকিকজনে কৈছে যে আমাৰ গুণৰ বলত আজি মানুহৰ বিখ্যাত হৈছে। কিন্তু আমি দেখিব পাৰোঁ যে বিভিন্ন প্ৰতিযোগিতা আছে য'ত পুৰস্কৃত কৰা হয়। সেই পুৰস্কৃত হোৱা ব্যক্তিসকলো আজি আমাৰ মাজত বিখ্যাত হৈ আছে। তেওঁলোককো আমি আজি পাহৰা নাই, তেওঁলোককো আমি মনত ৰাখিছোঁ। সকলোৱে আজি এলবাৰ্ট আইনষ্টাইনতকৈ বেছি চাগে আমি আজিকালি সিহঁতকে চাওঁ বা সিহঁতকে বেছি মনত ৰাখোঁ। গতিকে ইয়াতে গম পাই যে আমাৰ সমাজখনত কিমান গুৰুত্ব দি আছে ৰূপক। অধ্যক্ষ মহোদয়, মোৰ আগৰ বিপক্ষে দলৰ আগৰ তাৰ্কিকজনে কৈছিলে যে এলবাৰ্ট আইনষ্টাইন সিহঁতৰ বহুত উদাহৰণ দিলে হয়, কিন্তু এখন যদি বিদ্যালয় আন্তঃগাঁথনিখন ধুনীয়া পৰিপাটি বা ৰূপেৰে ভৰা নহয়, তেতিয়াহ'লে তাৰ পৰা ওলাই যোৱা জন্ম হোৱা ছাত্ৰ ছাত্ৰীসকল হয়তো গুণেৰে পৰিপূৰ্ণ নহ'ব পাৰে, কাৰণ সেইখন বিদ্যালয়তো শিক্ষকসকলতো গুণেৰে ভৰপূৰ হ'ব পাৰে। বিদ্যালয়খন পৰিষ্কাৰ পৰিপূৰ্ণ নহ'লে বোলে শিক্ষকসকলতো শিক্ষিত নোহোৱা নহয়। অধ্যক্ষ মহোদয়, মোৰ আগৰ বিপক্ষ দলৰ তাৰ্কিকজনে কৈছে যে বিদ্যালয়খনৰ শিক্ষাৰ দিশটো সুন্দৰ হ'ব লাগে, কিন্তু আগে আমি শিক্ষাৰ দিশ চোৱাৰ আগতে বিদ্যালয়খনৰ চাৰিওদিশটো চাই লওঁ যে চাৰিওফালে কি চলি আছে। গতিকে চাৰিওদিশটো ভাল হ'লেহে আমি শিক্ষাৰ দিশটো চাই পিনি আমি ল'ৰা বা ছোৱালীজনীক এডমিশ্যন কৰাম। দেশৰ ৰাষ্ট্ৰপতিগৰাকী তেওঁ সৰু অঞ্চলৰ পৰা অহা, তেওঁৰ বিদ্যালয়ত হয়তো তেওঁৰ গাঁৱত হয়তো এনেকুৱা সুবিধা নাছিল যে এখন ভাল বিদ্যালয় বা আন্তঃগাঁথনি থকা বিদ্যালয় আছিল, কিন্তু তেওঁ সেনেকুৱা বিদ্যালয়ৰ পৰা পঢ়িয়ে আজি আমাৰ দেশৰ মুৰব্বী হ'ব পাৰিছে। ইয়াৰ বেছি জৰুৰী। অধ্যক্ষ মহোদয়, যিটো গুণ ৰূপ আমাৰ ৰামায়ণ আমি সকলোৱে পঢ়িছোঁ, য'ত ৰাৱণে সীতাক গুণ চাই পেলাই তেওঁক অপহৰণ কৰি লৈ গৈছে। তেখেতৰ ৰূপ চাই পেলাই তেওঁক অপহৰণ কৰি লৈ গৈছিল। আৰু যেতিয়া এই ৰূপৰ পৰা যেতিয়া আমাৰ ৰামে তেওঁক চাই তেওঁ লংকাত ধ্বংস কৰিছিল, আৰু এইটো মাত্ৰ সীতাৰ ৰূপৰ ফলতে ধ্বংস হ'ল বুলি ক'ব পাৰি। গুণৰ ফলতে আমি এনেকৈ চাবলৈ গ'লে ৰামায়ণ মহাভাৰত সকলোতে আমি শ্ৰীকৃষ্ণৰ কথা ওলাব পাৰোঁ। শ্ৰীকৃষ্ণ ইমানেই ধুনীয়া আছিল যে তেখেতৰ সকলো গোপিনীয়ে তেখেতৰ বাবে বলীয়া বুলি ক'ব পাৰি, বলীয়া আছিল, আৰু তেখেতৰ সেই সৌন্দৰ্যৰ বাবে তেখেতৰ সেই সৌন্দৰ্য বা ৰূপৰ বাবে তেখেতৰ গুণৰ বিকাশ হৈছিল। মানে তেখেতে ধুনীয়া ধুনীয়া বাক্য কৈছিল, যিবোৰ বাক্য মানুহে এতিয়াও পালন কৰি আহিছে, আৰু সেই ৰূপৰ দ্বাৰাহে সেইসমূহ গুণ বিকাশ হোৱা বুলি মানুহে ক'ব পাৰে। আমাৰ বৰ্তমান এইটো আমাৰ ইণ্টাৰনেট মাধ্যমৰ য'ত আমি বিভিন্ন বহুতে ৰীল বা অন্যান্য কিবা আমি বনাই দিওঁ, য'ত আমি ৰূপ চাওঁ, আৰু সেই হয় গুণো থাকে য'ত আমি ৰূপটো বেছি প্ৰদান কৰোঁ, আৰু তাৰ ফলত বহুতো ৰূপৰ ফলত হয়তো ডাঙৰ হৈ যায়। আৰু আজি বৰ্তমান সময়ত এই ৰূপৰ ফলত আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা বহুতো মানুহে বহুত হাজাৰ হাজাৰ লাখ টকা ইনকাম কৰি আছে। যদি সিহঁতৰ অভিনয়ে ভাল নহয়, তেতিয়া ৰূপ চালে কি হ'ব? ৰূপতেতো অভিনয়টো কৰে। ৰূপ এটা বেলেগ বিষয় আৰু অভিনয় এটা বেলেগ বিষয়। অভিনয় তেওঁলোকে নৃত্যৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। যদি সিহঁতৰ ৰূপে নাথাকে, সিহঁতে যদি কদাকাৰ হয়, তেতিয়াহ'লে দেখাত যদি কুৎসিত হয়, সিহঁতে যিমান অভিনয় কৰিলে, যিমান সিহঁতৰ গুণ থাকিলেও সিহঁতে বিকাশ হ'ব নোৱাৰে। আমাৰ অসমীয়া চলচ্চিত্ৰৰ এজনী বিখ্যাত অভিনেত্ৰী চেতনা দাস হয়তো ইমান ৰূপৰ অধিকাৰী নহ'ব পাৰে, কিন্তু তেওঁ বৰ্তমান যিহেতু বৰ্তমান ৰূপ আমাৰ ধুনীয়া হ'লে আমাৰ ৰূপটো হয়, আৰু বহুত ডাঙৰ মহান ব্যক্তিয়ে কৈছে যে আমি সদায় মানুহ ধুনীয়া থাকিব লাগে, যাৰ ফলত ধুনীয়া হ'লে আমাৰ সৌন্দৰ্যটো কথা হৈছে, আমাৰ বেমাৰটো নহয়। আমি আৰু ৰূপ হ'বলৈ আমি ধুনীয়া হ'ব লাগে। মানুহ ধুনীয়া হ'লে যে বিখ্যাত হ'ব তাৰ কি প্ৰমাণ আছে? মানুহ গুণৰ জৰিয়তে বিখ্যাত আছে। এইখন পৃথিৱীত বিচাৰিছোঁ যে মহাত্মা গান্ধী, হিমা দাস, নেলছন মেণ্ডেলা আদি ৰূপৰ অধিকাৰী ব্যক্তি নে গুণৰ অধিকাৰী ব্যক্তি? আপুনি ক'বলৈ লাগিব। আপুনি গুণৰ জৰিয়তে বিখ্যাত হৈছে নে ৰূপৰ জৰিয়তে বিখ্যাত হৈছে? আমাৰ যে বিভিন্ন ধৰণৰ এই ব্যক্তিসকল আছে, যিবোৰ তেওঁলোকৰ ৰূপৰ জৰিয়তে বিখ্যাত হৈছে, আমাৰ পুৰস্কৃত কৰা ব্যক্তিসকল, তেওঁলোক কিহৰ জৰিয়তে বিখ্যাত হৈছে? ৰূপৰ জৰিয়তে, গুণৰ জৰিয়তে? তেওঁলোক আমি থাকিব পাৰে, কিন্তু তেওঁলোকৰ অভিনয় কৰা, নৃত্য কৰা, সেইটো তেওঁলোকৰ এটা গুণতে পৰে। যদি তেওঁলোক অভিনয় নৃত্য কৰিব কেনেকৈ পাৰিলেহে এখন চিনেমা চলচ্চিত্ৰত তেওঁলোকৰ ৰূপৰ প্ৰয়োজন হয়।
হয় কাৰণ আজিকালি বেছিয়ে মানুহৰ ৰূপটো চাই কিনে ফেমাছ হোৱাত হেৰি হয় অধ্যক্ষ মহোদয় তেতিয়া তাৰ্কিকজনক মই ক'ব বিচাৰিছোঁ যে ক্ৰিকেট জগতৰ ভগৱান যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় শচীন তেণ্ডুলকাৰ তেওঁ আচলতে ইমান ৰূপৰ অধিকাৰী নহয় কিন্তু তেওঁক আজি কিয় ক্ৰিকেটৰ ভগৱান বুলি আখ্যা দিয়া হৈছে নিশ্চয় তেওঁৰ গুণৰ কাৰণে আজি তেওঁক ভগৱান বুলি আখ্যা দিয়া হৈছে ক্ৰিকেট জগতত গতিকে মই ক'ব বিচাৰিছোঁ গোটেই পৃথিৱীখন 10জন 20জন ব্যক্তিয়ে মিলি যাতে সলাব পাৰিব পৰা নাই নিশ্চয় কাৰণ যদি পাৰিলে হয় আজি আমাৰ যি বিভিন্ন ধৰণৰ আমাৰ যি মানুহক সৌন্দৰ্যৰে সজাব পৰা দ্ৰব্য ওলাইছে সেই দ্ৰব্যবিলাক যি কোম্পানী যি তেওঁলোকৰ বিনিয়োগ হয় সেইবোৰ আজি ইমান বাঢ়ি নগ'ল হয় আজি আমাৰ 2025 চনত কিমান বাঢ়ি গৈছে সেইবোৰ অধ্যক্ষ মহোদয় অসমীয়াত এষাৰ কথা আছে সৌন্দৰ্য কি কৰে গুণে সংসাৰ তৰে আচলতে সুন্দৰ সুন্দৰ যুক্তি প্ৰদৰ্শন কৰিছে আমাৰ দুৰ্পক্ষই মই আশা কৰোঁ যদি আচলতে আৰু যদি আছে যুক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে মই আহ্বান জনালোঁ মহাপুৰুষসকলে এনে মহৎলোকৰ বাণী দি যোৱা নাই যে ভাল সাজ পোছাকে মানুহক ভদ্ৰ কৰি নুতুলে মানুহক ভদ্ৰ কৰি তোলে তেওঁৰ যি গুণ শিক্ষা দীক্ষা সততা সেইবোৰৰ কাৰণেহে মানুহজনৰ প্ৰকৃত চৰিত্ৰ আমাৰ আচলতে দুটা দলে সুন্দৰ সুন্দৰ যুক্তি প্ৰদৰ্শন কৰিছে আচলতে শুনি ভাল লাগিছে আচলতে আমি দোকানখনৰ পৰা আচলতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকে ভৱিষ্যত আচলতে এনেধৰণৰ যুক্তি প্ৰদৰ্শন কৰি উন্নত মানৰ আচলতে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি মই আশা কৰি আজিৰ যিটো আমাৰ তৰ্ক প্ৰতিযোগিতাত সমাপ্ত হোৱা